নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমাৰ বাইদেউ হোটেলত আজি বিপুল ৰাভা ওৰফে গেষ্টিক আহিছিল। তেখেতক লগ পাই আমি সকলো আনন্দিত হৈছোঁ। এয়া সকলো তেওঁৰ লগত ফটো উঠাত ব্যস্ত। তেখেতে আমাৰ হোটেলত ভাত খাই গৈছে। এয়া চাওক, আপোনালোকেও আহিব আমাৰ বাইদেউ হোটেলত এসাঁজ খাবলৈ। এয়া বিপুল ৰাভা ওৰফে গেষ্টিক ভাত খাই আছে, চাই থাকক আপোনালোকে। এয়া আমাৰ লগৰ মেম্বাৰসকল, তেওঁলোকেও চবেই ভাত খাই আছে। তেওঁ আমাৰ হোটেলত ভাত খাই বহুতে ভাল পাইছে, তেওঁ নিজেই কৈছে। আমাৰ সকলো অসমীয়া খাদ্য তেখেতে খাই বহুত আনন্দ পাইছে বুলি কৈছে আমাক। এতিয়া তেওঁ ভাত খাই যাব ওলাইছে। সকলো আকৌ তেওঁৰ লগত ফটো উঠাত ব্যস্ত। ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে জনাব, আৰু আপোনালোকে আমাৰ বাইদেউ হোটেলত আহিব এসাঁজ খাবলৈ। চেনেলটো বৰচা ন? নমস্কাৰ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা বিহুৰ মৰম যাচিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ। ভাল লাগিছে। এয়া আমাৰ বৌ মানে এটা হাতীৰ লগত জিৰাত থকা যেন লাগি আছে, ভাল লাগিছে। আৰু আমাৰ ফালে ছোৱালী, আৰু মই ঘূৰাই দিম এইটো আমাৰ ছোৱালী। আৰু জোৱাই কোনটো আছিল আমাৰ? এইটো জোৱাই। আৰু এইফালে ল'ৰা গোটাই বিধানকেইটাই আছে গোটাই। এইফালে আৰু বাইদেউ খুৰী আৰু এইটো দাদা খুৰী পুৰা মালমালাই হৈ আছে পুৰা। সকলোৱে ভালে ভালে থাকক দেই ৰাইজ। ভাল লাগিছে আৰু বাইদেউ বহুত একদম ভাল লাগিছে আপোনাকো লগ পাই। পুৰা ভাল লাগিছে না? ভাল লাগিছে আৰু ভাল লাগব। আৰু হেৰি কৰিব লাগিব, কি কৰিম নো? ছাবস্ক্ৰাইব নে কি বুলি কয়? ছাবস্ক্ৰাইব কৰি দিবি আৰু ছাবস্ক্ৰাইব কৰিবি, ঘণ্টাটো বজাবি। ফোনটো বজাবি, বেলেগ ঘণ্টা নবজাবি, নিজৰটোৱে বজাবি। একদম নিজৰ যিটো মোবাইলত থাকে সেইটোৱে বজাবি আৰু তেতিয়াহে ঘণ্টাটো বজিব, বেলেগৰ ঘণ্টা নবজাবি দে। হ'ব আমি মানে দে হ'ব দে। আৰু কি দিছে এইবিলাক আৰু দে হ'ব দে। থেংক ইউ ৰাইজ। খুব মৰমীয়াল জেগা। মই আছোঁ এতিয়া আমাৰ হোটেল এখন আছে, নিজে ধাবা বাইদেউ হোটেল। আমাৰ এইখিনি কি বুলি কয়? গুৰু বন্ধা। মই তাতে থিয়েটাৰত আছোঁ। বহুত মৰমীয়াল মানুহ। দাড়িকেইডাল ভাল লাগে হয় না? চিধা চিধি দাড়ি, কালাৰ কৰিলে আৰু ভাল লাগিব। অলপ পুকচি দিছোন। আৰু বিয়া হ'ব লাগিব, একদম ডমৰা গৰুৰ নিচিনা হৈ আছে। ৰাস্তাতে পাৰ হ'লে গোন্ধাই। বিয়াখন পাতি দিব লাগিব। থেংক ইউ। চবে ভালে থাকক। থেংক ইউ।